Hi everyone, আজি ৰাতিপুৱাই বনাবলৈ লৈছো ভেজিটেবল পোলাও ঠাণ্ডা বতৰ ভাবিলো কিবা এটা সিম্পলতে বনাই খাও এয়া আকৌ পিয়াজ ভাজি আছো ভেজিটেবল পোলাওখিনি বনাবৰ বাবে পিয়াজখিনি ভাজি ৰঙা হোৱাৰ পাছতে তাৰ ওপৰত দি দিছো পাচলি আৰু চাউলখিনি এইখিনি একেলগে অলপ সময় ভাজি লৈছো আৰু ভাজি হোৱাৰ পাছতে তাৰ ওপৰত দি দিছো গৰম পানী আৰু লগতে ঢাকনাখন মাৰি চিটি এটা মৰাই লৈছো এয়া আকৌ আমাৰ পোলাও হৈয়ে গল আৰু এইফালে সকলোৰে কাৰণে বাঢ়িব লৈছো আৰু এইফালে নিজৰ কাৰণেও লৈ ললো আৰু এতিয়া মই বহিছো খাবৰ কাৰণে গৰমে গৰমে খাইহে ভাল লাগিছে আৰু এতিয়া মই খাই লওঁ খাই উঠি আপোনালোকক আকৌ লগ পাই আছো আজি যে বতৰটো ইমানেই ঠাণ্ডা একো বনাবলৈ মন যোৱা নাই 12টা বাজি 1টা বাজিবলৈ হ'ল আৰু ইফালে চাওক ৰ'দ নোলালেই আজি দেখিছেনে আৰু এতিয়া চাগে কিবা এখনীয়াকে কৰি দিম একো বনাবলৈ মন যোৱা নাই ইফালে দাইল ধুব লৈছো দাইল আৰু কিবা এটা বনাই দিম আজি ইমান বনাই নাথাকো আৰু এয়া আকৌ দাইলখিনি ধুই কুকাৰতে পাতিব লৈছো আৰু লগতে মাছ অকমান বনাবলৈ এয়া আলু আৰু পিয়াজ কাটি ললো ভাল মাছ কেডখৰ খাই থাকি যোৱা মাছ কেডখৰ বনাবলৈ লৈছো এয়া আকৌ তেলতে পিয়াজ দিছো মাছখিনি বনাবৰ কাৰণে পিয়াজখিনি অলপ সময় ভাজি তাৰ ওপৰত হালধি অকনমান দি মাছৰ তৰকাৰীখন পাতি দিছো মাছৰ তৰকাৰীখন হ'বলৈ দি এতিয়া বনাবলৈ লৈছো চাহ অকমান আমাৰ ঘৰত পিছে দিনত চাহ অকমান চলে দেই এয়া আকৌ চাহখিনি বনাই ললো বনাই আকৌ কাপে কাপে উলিয়াই লৈছো চাহ খাবলৈ মানে মানুহে নাই বিশেষ আব্বা আৰু মই আছো ভাবিলো দুইজনে চাহ একাপ খাই লওঁ আম্মাকো সুধিছিলো আম্মাই পিছে চাহ নেখাও বুলি ক'লে এয়া আকৌ মই চাহকাপ খাই লৈছো আমাৰ আব্বাই পিছে যিকোনো সময়তে চাহকাপ দিলে খুব ভাল পায় চাহকাপ খাই উঠি আহি আকৌ এয়া দাইলখিনি চেন মাৰিবৰ কাৰণে পিয়াজ ভাজি আছো এয়া আকৌ পিয়াজখিনি ভাজি হোৱাৰ পাছতে দাইলখিনি চেন মাৰি ললো আৰু এইফালে দেখিছেনে মাছৰ তৰকাৰী হৈছে আৰু প্ৰায় তৰকাৰীখিনি হৈ গ'ল যেতিয়া এতিয়া মই পাকঘৰত দেৰি নকৰি গাটো ধুই আহি ভাতটো খাই লওঁ খাই উঠি আপোনালোকক আকৌ লগ পাই আছো এয়া আকৌ গধূলিৰ চাহকাপ খাবৰ কাৰণে গাজৰ হালোৱা বনাই আছো আৰু হালোৱাখিনিৰ ওপৰত অকনমান গাখীৰো দি লৈছো এতিয়া খাই লৈ আপোনালোকক কৈ আছো ৰ'ব কেনেকুৱা হৈছে খাবলৈ পিছে সঁচাই বঢ়িয়া হৈছিলে গাজৰ হালোৱাখিনি আৰু এতিয়া মই খাই লওঁ আজিৰ ভিডিঅ'টো পিছে ইমানেই আছিলে কেনেকুৱা পালে জনাবলৈ নেপাহৰিব আকৌ লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ আহিছো বাই বাই